মাছৰ বাকলি গুচোৱা সহজ উপায় এটা শিকি লোৱাৰ পাছত মাছৰ যিকোনো আইটেম বনাবলৈকে ভয় নকৰা হ'লোঁ। আজিও তেনেকৈ বনাবলৈ লৈছোঁ সৰিয়হ দিয়া মাছৰ আইটেম এটা। আচলতে এওঁ ৰাতিপুৱাই বজাৰলৈ ওলাই গৈ ধুনীয়া মাছকেইটা দেখি মোলৈ বজাৰৰ পৰাই ফোন কৰিলে। বোলে মাছ লৈ গ'লে বনাবা নেকি? ময়ো বোলো মাছকেইটা ভাল যদি আনা। কোৱাৰ অলপ পাছতেই তেওঁ মাছ লৈ আহি পালেহিয়ে। মাছকেইটা চাই দেখিলোঁ ডাঙৰ আৰু চাফাও। আৰু মাছৰ ছাইজটো চাই তেতিয়াই লগে লগে সিদ্ধান্ত ল'লোঁ আজি সৰিয়হ দিয়া ডাঠকৈ মাছৰ জোল এখন বনাম। অৱশ্যে মাছ অলপ কমাই আনিবলৈ কোৱাত কমাই আনিছে। কাৰণ খোৱা মানুহ মই, এওঁ আৰু ল'ৰাটোহে। ছোৱালীজনীটো হোষ্টেলতে থাকে। ল'ৰাটোৱে বনাই থাকোঁতে হিচাপ দিলেই কোনে কেইটাকৈ খাবলৈ পাব। মই বোলো তই এনেকুৱা মাছ খাবি জানো? সি টপককৈ উত্তৰ দিলে বোলে ডিঙিত কাঁইট নলগাকৈ বনালে কেইবাটাও খাম। তাৰমানে অলপ বেছিকৈ ফ্ৰাই কৰি বনাব লাগে। সেইকাৰণে মাছখিনি সি ভাল পাব পৰাকৈ ধুনীয়াকৈ ফ্ৰাই কৰিলোঁ। ইতিমধ্যে গ্ৰেভি বনোৱাৰ বস্তুখিনিও ৰেডি কৰি ল'লোঁ। মাছখিনি ধুনীয়াকৈ ফ্ৰাই হোৱাৰ পাছত তাত বাতি থোৱা সৰিয়হৰ জোলখিনি ঢালি দি মোৰ সৰিয়হ দিয়া মাছৰ কাৰীখনৰ ফিনিচিং দিয়া আৰম্ভ কৰিলোঁ। আৰু কাৰীখন উতলিবলৈ লওঁতেই এয়া তাত ফিনিচিং টাচ দিছোঁ। খোৱাৰ লগতে অন্ততঃ কাৰীখন দেখাটোতো শুৱনি হ'ব লাগিব। দেখিলেই খাওঁ খাওঁ ভাৱ এটা মনত আহিলেহে ভাল লাগিব। কাৰীখন সম্পূৰ্ণ উতলাৰ পিছত ৰংটো দেখি মোৰেই মনটো ভাল লাগি গ'ল। প্ৰিপিয়েশ্যনটো সম্পূৰ্ণ হোৱাৰ পাছত প্ৰথমতে বাপেক পুতেকক খুৱাই ল'লোঁ। দুয়োটাই খাই বৰ ভাল হৈছে বুলিয়ে ক'লে। পাছত এয়া গৃহিণীয়ে খাবলৈ লৈছোঁ। নিজে খাই চালেহে গম পাম আঞ্জাখন খাবলৈ সঁচাকৈ কেনেকুৱা হৈছে। বাপেক পুতেকেতো মই বেয়া পাওঁ বুলি এনেও ভাল হৈছে বুলি ক'ব পাৰে। এতিয়া নিজে খাই লৈ দেখিলোঁ এওঁলোক দুয়োটাই দেখোন মিছাকৈ কোৱা নাছিল।